everyone, welcome back to my channel. আজি মোৰ চেনেললৈ লৈ আহিছো অন্য এটা ভিডিও। সেই ভিডিওটো হৈছে আইসিং কেক। মই প্ৰথমবাৰৰ বাবে এটা কেক আইসিং কৰিবলৈ লৈছো। তাৰ কাৰণে মই এই কেকটো দুটা পিছত ভগাই ললো। ওপৰৰ যোনটো পাৰ্ট হয় সেই বস্তুটো মই ইউজ নকৰিম ইয়াত। এই মাজত দেখিছে আপোনালোকে এনেদৰে মই কেকটো কাটি ললো। 3 পিস কৰিব লাগিছিল 3টা ভাগত, কিন্তু যেহেতু মোৰ কেকটো সৰু বনাইছো গতিকে মই এটা মানে দুফাল কৰিয়ে ললো। তাৰ পিছত এতিয়া বাকিখিনি সামগ্ৰী আমি লৈ লম। এতিয়া আধা কাপ চেনি আৰু মানে সুগাৰ সিৰাপৰ কাৰণে আমি হেখিনি ৰেডি কৰি লম। এয়া আমাৰ সুগাৰ সিৰাপ ৰেডি হৈ আছে আৰু মই লৈছিলো এইটো কাপেৰে আধা কাপ চেনি আৰু তাতকে অকণমান লৈছো কম পানী। এতিয়া এইখিনি ভালদৰে উতলাই লম যেতিয়ালৈকে এইটো অকণমান ডাঠ হৈ নাযায়, তেতিয়ালৈকে সুগাৰ সিৰাপটো আমাৰ ৰেডি নহ'ব। তাৰপিছত যেতিয়া অকণমান থাকিব তেতিয়া আমি এইখিনি গেছটো অফ কৰি দিম। এয়া দেখিছে আমাৰ সুগাৰ সিৰাপখিনি ভালদৰে উতলিলে। এতিয়া আমি গেছটো অফ কৰি দিম। এই সুগাৰ সিৰাপখিনি আমি কেকত ইউজ কৰিম, কেকৰ ক্ৰীমখিনি লগোৱাৰ আগত। তেতিয়া কেকটো খাবলৈ খুব ভাল লাগে, মইষ্ট হৈ থাকে আৰু স্পঞ্জিও হয় আৰু ভিতৰতে যেহেতু সোমাই যাব সেইকাৰণে কেকটো খাবলৈ বেছি ভাল হয়। এতিয়া এইখিনি আমি অফ কৰি দিম। এয়া আমাৰ মাজৰ পাৰ্টটো। এতিয়া মই এই যোনখিনি সুগাৰ সিৰাপ আছিলে সেইখিনি ইয়াত লগাই দিম। কেকটো কাটা মোৰ অলপ আনমিল হ'ল, যেহেতু মোৰ এইটো ফাৰ্ষ্ট আইসিং কেক হয় গতিকে আগতে ইমান অভিজ্ঞতাও নাই, কিন্তু এনেদৰে কোনো প্ৰশিক্ষণ নোলোৱাকৈ মই আজি ট্ৰাই কৰিছোঁ। এই সুগাৰ সিৰাপ যোনখিনি আছিলে আমি ইয়াত এতিয়া ভালদৰে এনেদৰে লগাই দিম। তাৰপিছত আমাৰ যোনটো ইয়াৰ ওপৰৰ পাৰ্টটো আছিলে ইয়াতো আমি সুগাৰ সিৰাপখিনি লগাই দিম এনেদৰে। দেখিছে আপোনালোকে। এয়া মোৰ কেকৰ সুগাৰ সিৰাপখিনি সনা হৈ গ'ল। এতিয়া মই বাকিখিনি কৰি লওঁ। মই আজি আইচিঙৰ কাৰণে লৈছোঁ ডিলাইট হুইপড ক্ৰীম। এইটো বেষ্ট কোৱালিটিৰ হয়, আপোনালোকে এইটো ইউজ কৰিব পাৰে। আৰু এই কাপটোৰ জোখাৰে মই লৈছোঁ 1 কাপ। অথনি যোনটো কাপেৰে মই ময়দা লৈছিলোঁ এতিয়া সেইখিনি মই ভালদৰে হুইপড কৰি ল'ম। আৰু এই পেকেটটো 1 কেজিৰ পায়। ইয়াৰ প্ৰাইচটো হৈছে 200। আপোনালোকে এই ক্ৰীমটো ইউজ কৰিব পাৰে। ক্ৰীমখিনি হুইপড কৰি ৰেডি হৈ গ'ল। মই 1ৰ পৰা 5ৰ স্পীডত লাহে লাহে বহাই পেলাই এইখিনি আমাৰ ক্ৰীমখিনি ৰেডি হৈ গ'ল। আপোনালোকে দেখিছে পুৰা বেটাৰটো ঠিক জোখত হৈ গ'ল। এতিয়া আমি এইখিনি হুইপ কৰিম। দেখিছে ক্ৰীমখিনি এনেকৈ কৰোঁতে আমি পৰি যোৱা নাই, গম পাব তেতিয়া আমাৰ ক্ৰীমখিনি পাৰফেক্টলি ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি কেকত লগালেই হৈ যাব। এয়া এনেদৰে মই কেকৰ যোনখিনি ক্ৰীম আছিলে, কেকৰ মই প্ৰথম যোনটো লেয়াৰ হয় তাত এয়া মই দি ল'লোঁ গোটেইখিনি ভালদৰে মিক্স কৰি। এনেদৰে এতিয়া মই আনটো লেয়াৰটো ভালদৰে সানি ল'ম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। হৈ গ'ল মোৰ আইচিং কৰি পেলাই। এইটো যিহেতু মোৰ প্ৰথম আইচিং কেক সেইকাৰণে মই ইমান ভালদৰে দেখুৱাব পৰা নাই। মই কেকখিনি ভালদৰে হুইপ ক্ৰীমেৰে ছেট কৰাৰ পিছত মই ইয়াত পিংক কালাৰ যোনটো ফুড কালাৰ সেইটো এড কৰিলোঁ। তাৰপিছত মই যেনেদৰে বিচাৰোঁ তেনেকুৱা ঠিক হোৱা নাই, তথাপিও মই এনেই ওপৰতে ডিজাইন বনাই দিলোঁ এনেকৈ। এয়া হৈ গৈছে আমাৰ হুইপ ক্ৰীম দি বনোৱা আইচিং কেক। এয়া দেখিছে আপোনালোকে। এনেই এটা চিম্পল ডিজাইন আৰু, কাৰণ মই নিজে ইমান পাকৈত নহয় যিহেতু প্ৰথম বনাইছোঁ। যদি এই ভিডিওটো ভাল পাইছে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।